নমস্কাৰ, মই ফুপালি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব আলছোঁ পেহীহঁতৰ ঘৰত, মানে কি পেহীৰ ছোৱালীয়ে আৰু নলবাৰীৰ প্ৰেমদা হোটেলৰ কাষত এখন পাৰ্লাৰ খুলিছে। পাৰ্লাৰো হ'ব আৰু মেকআপ ষ্টুডিঅ' নিজাকৈ খুলিছে। তাই মেকআপ শিকাব আৰু পাৰ্লাৰৰ কামো কৰিব। অলৰেডি তাতে যাব আলছোঁ। আজি মানে তাই দোকানখন আজিৰ পৰা ষ্টাৰ্ট কৰিব আৰু দিনটো কি হয় আপোনালোককো দেখাই দিম আৰু কোনখিনি জেগাত তাকো দেখাই দিম। তো ভিডিঅ'টো চাই থাকিব আগক লাগি ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাবলৈ ৰখি আছোঁ, মানে ৰিক্সা। ক'ত যাবি নলবাৰী কেয়া কৈছিলোঁ ন মই আমি তো যাই আছো কৈছিলোঁ ন মই শিৱ ঘৰত পেহীহঁতৰ তাত যাই আছোঁ। যাব আছোঁ কিন্তু মই ৰিক্সা ৰখি আছোঁ, ৰিক্সা অহা নাই। আৰু আজি সেই আহিব না নলবাৰীৰ ব্ৰিজখনৰ কাৰণে মামা আহিব। মামা আহিলে বহুত জাম হৈছে, মানে সেইকাৰণে ৰিক্সাগিলা আহিব পৰা নাই নেকি। ইটাখান আহিব, আহিলে যাওঁ আৰু যাবৰ কাৰণে ৰেডি হৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। এতিয়া এইখিনি ইয়াত খোজকাঢ়ি কাঢ়ি আহি আছোঁ। আজি মানুহৰ পূৰা ভিৰ হৈছে। আজি মানে চিয়াম মামা আহিব না। খোজকাঢ়ি কাঢ়ি এতিয়া যাই আছোঁ, মানে গৰ্ডনৰ পৰা বেছি নহয়, হ'লে এইখিনি আমি খোজকাঢ়িয়ে যাম। বহুত মানুহ হৈছে। আমি এই বুলি আমি মামাক চাব নাই, তাৰপিছত আমি পাৰ্লাৰত পাইছোঁ। যদি দেখা পাওঁতো ভালেই হ'ল মামাকো, কিন্তু বহুত মানুহ হৈছে না, বহুত ভিৰ হৈছে। চাই থাকক ভিডিঅ'টো। এতিয়া গৰ্ডনত আহিব মামা, বহুত মানুহ হৈছে। ক'ত ডিউটি দা এইটো হৈছে নলবাৰীৰ তিনকুণীয়া পুখুৰীটো। এইটো আমি হয়তো এতিয়া খোজকাঢ়ি কাঢ়ি যাই আছোঁ। এইখন আমি পাই গ'লোঁ, থ্ৰিটিজ বিউটি পাৰ্লাৰ এণ্ড মেকআপ একাডেমি। এতিয়া এনেকৈ সোমাই যাম। এইটো আমাৰ ধীতাশ্ৰী বৰ্মন। কোনোবাই কিন্তু আহিব, চবকে কোৱা আহিবৰ কাৰণে। নহয়, চবেই আহিব লাগিব। এতিয়া DIC ৰোডত নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া বেছিক টু এডভান্স মেকআপ কৰ্চটো দিয়া হ'ব। ক'লে যোগাযোগ কৰিব পাৰে, সেই নম্বৰটো দি দিব, যোগাযোগ কৰিব। তুমি কৈ দিবা। কিবাকে নে গৰম নাই, গৰম দি আছে। জুচটো খাই লওঁ আমি গৰম। কিবাকে আহি পালোঁ, এৰে চব কাম হৈছে আমি আহিব দেখি, কিন্তু আহি পালোঁ। এতিয়া কৰিম ভিডিঅ'টো আপোনালোকক, যিহেতুকে আমি নিজে দেখা নাপালোঁ। ফটো এতিয়া আমি এই খাম চাহ। পেহী হাই বুলি ক, উঠি আছে হাই বুলি কৈ দিয়া। এইটো আমাৰ ধীতাশ্ৰী বৰ্মনৰ মায়াক মাক। খাবা না কিবা? এইটো বায়াক, আমাৰ চবৰে বাইদেউ। এইবিলাকে হাতক মই চিংৰা মিঠাই খুৱাই আছো। তাৰ মানে মই আজি ছোৱালীটোৰ কি কৰিলো, পাৰ্লাৰখন অপেনিং কৰিলো। তাৰ কাৰণে হাতক অলপমান কিবা শুশ্ৰূষা কৰি আছো। নিকিতা কিবা কবা? পাৰ্লাৰখনত চবেই আহিব নলবাৰীৰ। চবে আহিব, আশীৰ্বাদ কৰিব। খাইছা কণিতা? নকনাই নাখাব। এইটো আয়া দেখা দি। আমার মামা আইতা, আমার ঘরের আইতা, সুমির মামা আইছা। তুমি তুমি ভাবনাত রঙিন আগুয়াই যাব পারে তার বহুত সপোন আছে বাজিছে প্রেমৰ একাডেমি আৰু পাৰ্লাৰ নিজাকৈ তুমি তুমি ভাবনাত ৰঙিন ফাগুন আৰু যদি কোনোবাই জাগৰি বাহনাৰে গামৰি কুসুমে অমলা তুমি পুতলা তুমি ৰঙালীৰ নাচোন সপোনৰে আলহী তোমাকে ইয়াদৰি ৰূপহী যেন সাজল কাচোন। এতিয়া চুমি নাই, মানে কিবা এটা কামত অলপ ওলাই গ'ল, নহ'লে
ফালে গ'লে এতিয়া আমি যাওঁ পেহীহঁতৰ ঘৰক লাগি কিনে এনে কামখিনি হ'লে চব হ'লে আমি মানে দেখাই নাপালোঁ বতৰৰ কাৰণে দেৰিকৈ আহি গ'ল দেৰি হৈ গ'ল আৰু আধা খোজ কাঢ়িব লগাও হ'ল ৰিক্সা অহা নাই এইফালে সেইকাৰণে বাকী ভিডিঅ' যদি সুমিত তাতে আছে দেখাই দিম আপোনালোকক আৰু চবেই আহিব পাৰ্লাৰখনত আশীৰ্বাদ কৰিব যাতে তাৰ ভাল হয় করবো আমার এও গম পালি গালি দিব আমার আপা তো মোবাইল টোবাইল খাই থাকে না খেতি হাজবেণ্ড পুলিচ কিন্তু আপাও আৰ্মি আমার এও পুলিশত কাম করে আপারও এবার চাকরি হওয়ার কথা আছে দে হ'ব দে বাচা তুমি কার লগত কথা পাতি যোৱা হ'ব দিয়ক আৰু ফোন চোন নকৰিব মই কিন্তু ব্লক কৰি দিম খাই কিনে বসছে না নাখাকে বসছে খাই লৈ এনেকে আমি এতিয়া চাম ৰঘুপতিৰ খবৰ এই দুইবাৰ চাম এবাৰে দুইবাৰ ৰঘুপতি এতিয়া আমি ঘৰত যাম আৰু তুমি মিলে মিলে পিন্ধছো দে আজি ভালো দিয়া ঘৰত যাব মানে এতিয়া আমি ঘৰত যাম ঘৰত যাব কিন্তু তাই আজি আকৌ নাখলা মোক আকৌ নানলা আকৌ আজি তাই মই খাম বুলি আহিছোঁ তাইহে পাৰ্লাৰ দিছি দুনিয়াৰ পইচা হ'ব পইচা সেইকাৰণে আজি খাম বুলি আহিছোঁ আজি আৰু যাওঁৱে আৰু প্ৰজ্ঞা সেইটো